ফ্ৰেণ্ড, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই নাৰিকল ৰুকি লৈ এনেকৈ ভাজি আছোঁ। ময়দাৰে পিঠা দুটামান বনাওঁ বুলি ভাবিলোঁ, কাৰণ বৰা চাউলটো নায়েই, সেইকাৰণে এনেকৈ ময়দাৰে পিঠা কেইটামান বনাইছোঁ। কাৰণ মানুহজনক বিহু বুলি চাহকণটো দিব লাগিব, কিবা এটাতো মুখৰ আগত দিব লাগিব খাবৰ কাৰণে, সেইবাবে এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি ফুলি গৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে ময়দাৰ। আপোনালোকেতো বনাই বাৰু, চবেই বনায়, কিন্তু খাবলৈ বহুত ভাল লাগে। মোৰ এইটো ফেভৰেট হয়। বৰা চাউল নাই, সেইবাবে এনেকৈয়ে বনালোঁ আৰু কি কৰিব উপায় নাই। তাৰপিছত নিমকি কেইটামান বনাব ল'লোঁ। মানুহজনে নিমকিকেইটা কাটি দিলে, মই এনেকৈ ভাজি দিলোঁ। নিমকিকেইটাও বাৰু ভালেই হৈছিলে খাবলৈ। কি কৰিব আৰু উপায় নাই, এনেকৈ আৰু বিহু পাতিবলগীয়া হৈছে। তাৰপিছত মালপোৱা কেইটামান বনালোঁ, ভিডিঅ' কৰা নহ'ল বাৰু, এনেকৈ আপোনালোকক দেখুৱাইছোঁ। নাৰিকলৰ লাড়ু কেইটামানো বনাইছিলোঁ, ভিডিঅ' কৰা নহ'ল, এনেকৈ দেখুৱাইছোঁ। এয়া ৰাতিৰ দৃশ্য চাওকচোন। ৰাস্তাটো এনেকৈ মুচি কাচি লৈ গোবৰে ৰাতি ৰংগলী বনাই আছে। ৰংগলী বনাই হেপী পংগল বুলি লিখিছে। ৰাতিপুৱা আকৌ চাবচোন, ৰাতিপুৱা দৃশ্যটো ভাল লাগিলে, ৰাতিৰ দৃশ্যটো ভাল লাগিলে। ৰাতিপুৱা পূৰা দৃশ্যটো হ'ল মানে কি ক'ম আৰু, বহুত ভাল লাগিলে ৰাতিপুৱা দৃশ্যটো। আপোনালোকে চাই থাকক ৰাতিপুৱা দৃশ্যটো। এয়া চাওক, ৰাতিপুৱা পূৰা কুঁহিয়াৰ দি এনেকৈ চৌকা পাতি লৈছে। কি কৰিব আৰু নাজানো, পাছত দেখিলেহে গম পাম। বাই।